তই মানে মোক দম দিবলৈ আহিছ? দম দিবলৈ নাহিছো, ইমান দূৰৰ পৰা মই চুমা খাবলৈহে আহিছো। তেৰিয়া ভালদৰে কচোন। আপোনাৰ ভনীয়েকৰ পৰা যে মই ক'তো ওলাব নোৱাৰা হৈছো। কিয়? চবে মোক চু চু এনেকে চুইছে। তই চাগে কিবা চুৰ তোৰ কৰিছ আৰু। চু কৈছো এই যে আপোনালোকৰ ঘৰত ফেমাইলৰ বটল এটা আছে। তই তাৰমানে মনে মনে লৈ আহিছ? মনে মনে নানিছো, মোৰ হাততে গুচি আহিছে, মই গমেই নাপাইছো। সেইটো কাৰণে মোৰ চবতে মিছা বদনাম উলিয়াই ফুৰিছে জানেনে? সেইকাৰণে তই মোক দম দিবলৈ আহিছ? এই মোক দম দিয়াতকৈ তই ভণ্টিক দিয়া কৈছা। আপোনাৰ ভনীয়েকক দম দিব পাৰিছে? আপোনাৰ ভনীয়েক যে দেখাতহে চুটি চাপৰ আছে, মালৈকে জেক জেককে আছে। আৰু পিছত যদি মহিলা সমিতি লগাই মোক পিঠি ফালিছে, আপুনি লিক্স লৈছে। দমল সেই কণ আপোনাকে মই কথা এটা ভাবো। কিয়? ঘূৰি দিয়কচোন। কিয় মাৰছ? আপোনাৰ ওপৰত উৰহি খং উঠাই দিছো, আপুনি ভনীয়েকৰ ওপৰত ভগা ধাৰি উঠাই দিবচোন। বৰবাদ কৰিবলৈ আহিছে।